हेलो एवरीवन गुड मॉर्निंग रातिपुৱা কাম বন কৰি আজৰি হৈ ভাতটো বনোৱা নাই বাৰু বনামহে কাপোৰ চাপোৰ ধুই বাকী কাম ঘৰ দুৱাৰ সাৰি মেলি আজৰি হৈ কাপা ধুই মন্দিৰত গ'লো কিন্তু ভিডিঅ' কৰিব নোৱাৰিলোঁ সেইখিনি সময় একদম সময় নাছিল হাতত সেইবাবে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ আহিহে ভিডিঅ' কৰিলোঁ মন্দিৰত অলপ ভিডিঅ' কৰিছিলোঁ বাৰু মানুহজনে কৰি দিছিলে বাকী এয়া আজি শাওণ মাহৰ প্ৰথম দিন যে সেইবাবে প্ৰথমতে সোমবাৰ এইটো মাহ বোলে এই শিৱ বাবাক আৰাধনা কৰিব লাগে মানে সোমবাৰ মাহত 4টা সোমবাৰ থাকে সেই সোমবাৰকেইটা শিৱ বাবাৰ বাবে ব্ৰত ৰাখিব লাগে বুলি কোৱা শুনিছোঁ কিন্তু মই আজিৰ দিনত ব্ৰত ৰাখিম ৰাতিলৈ কৈ নিদিওঁ আপোনালোকে চাই থাকিব হেৰি এতিয়া মা দেউতা আৰু মানুহজনৰ বাবে ভাত ৰান্ধি দিওঁগৈ ভাত ৰান্ধি দিয়াৰ পাছত আৰু মই নাখাওঁ বাৰু মই এনেই চাহ তাহ খাই থাকিম কিন্তু দিনত মই একো নাখাওঁ ইমানেই আজি বতাহ দিছে বন্তি জ্বলাবই আজি দিগদাৰ হৈ গৈছে হ'লেও মানে একদম এটা ষ্টেপ আছিল ষ্টেপটো মানে অলপ ওখ আছিল সেই ষ্টেপটো কাষতে এনেকৈ চাকি এগছ দিছোঁ আৰু এগছ শিৱলিংগৰ ওচৰত দিছোঁ আৰু গাখীৰ ঢালিছোঁ কিন্তু শিৱলিংগত গছ নুমাই গ'ল হেৰিয়াত বতাহত সেয়াই আৰু ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু সকলোৰে যেন শিৱ বাবাক প্ৰাৰ্থনা কৰে সকলোৰে মংগল হওক সকলোলৈকে শুভেচ্ছা যাচিলোঁ সকলোৰে যেন ভাল হওক তাৰে কামনা কৰিলোঁ ঠিক আছে তেনেহ'লে মই এতিয়া কামত লাগোঁগৈ ভাত বনাওঁগৈ মা দেউতাৰ বাবে মাৰ গাটো ইমান ভাল নহয় দেউতাৰো ভাল নহয় চৰ্দি লাগিছে কাহ হৈছে কালি ৰাতি পুৰি বনাই দিলোঁ সেইখিনি খালে ভাত খাব ইচ্ছা নাই সেইটো কাৰণে ৰুটি বনাই দিলোঁ এতিয়া ভাত কেইটামানকৈ ৰান্ধোগৈ আৰু কাপোৰ কানি সলাই ফ্ৰেছ হৈ লওঁ অলপ ঠিক আছে তেনেহ'লে বাই বাই নমস্কাৰ বন্ধুসকল এতিয়া মাহঁতক ভাত বনাই দি আজৰি কাম বন কৰি আজৰি মই বাৰু ভাত খোৱা নাই মই এই বিস্কুট চিস্কুট খাই থাকিম আৰু আজি দিনটো তাকে ভাবিছোঁ আজি ভাত নোখোৱাকৈ কেনেকৈ থাকিম ভাত নাখালে মই থাকিবই নোৱাৰোঁ আৰু এই অকণমান জুচ তাৰপৰা অকণমান জুচ লৈছোঁ দেখাই আছোঁ বেগ আৰু ইয়াত দেখিছেনে এইটো অকণমান জুচ লৈছোঁ তাৰপাছত এইটো বিস্কুট 3খনমান তাৰপৰা কাজু 3টা এনেকৈয়ে খাই থাকিম আৰু পাছবেলা বুট তিয়াই থৈছোঁ পাছবেলা বুট খাব লাগিব মগু বুট Hello everyone, good evening. কৰি আছে আপোনালোকে মই এতিয়া আছোঁ এনেই অলপ ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ মেলি অলপ বহি আছোঁ ইয়াতে আবেলি একো কাম নাথাকে দিয়কচোন সেইবাবে বহিয়ে আছোঁ আৰু ভাতটো আজি খোৱা নাই মোৰ পেটৰ বিষত থাকিব পৰা নাই ইমানেই মানে পেট বিষাইছে
হ'লেও মানে মই ধৈৰ্য ধৰি আছোঁ আৰু যেতিয়া মনতে ভাবিছোঁৱে দিয়কচোন কৰিবতো লাগিবই আৰু সেয়া জুচ খালোঁ খাই মেলি অলপ দেৰি পাছতে মানে বহুত পেট বিষাইছিলে সেইটো কাৰণে মই অলপ বুট আৰু মগু তিয়াই থৈছিলোঁ সেইখিনি খালোঁ নিমখ অলপ দি লগতে জলকীয়া এটাও লৈ ল'লোঁ সেয়া খালোঁ আৰু একো খোৱা নাই বাৰু পানীহে খাই আছোঁ ঠাণ্ডা পানী এনেকৈ খাই আছোঁ যেতিয়া বেছিকৈ ভোক লাগে ঠাণ্ডা পানীটো খাই দিওঁ অলপ পাছত চাহ একাপ বনাই খাব লাগিব বাৰু গধূলি আজি ভাতটো সোনকালে বনাব লাগিব ভাতটো খাই সোনকালে শুব লাগিব আৰু এয়াহে দেখিছেনে পেটৰ বিষত থাকিব পৰা নাই আজি বহুত ধুনীয়া বতাহ দি আছে দেই আপোনালোকক এটা বস্তু দেখাম এইখনত আমাৰ এজোপা দেখাম আৰু চাই থাকক এইটো আমাৰ ফিচাৰী হয় আৰু এইফালেদি দেখি চাব দেই ক'ত আছিলে এইখিনি দেখিছেনে টকৌ লাগি আছে দুজোপা আছে টকৌ গছ পুৰা লমালমে লাগি আছে টকৌ খাই কোনে কোনে ভাল পায় ক'বচোন মই খাই ভাল পাওঁ দেই টকৌটো এয়া অমিতা লাগি আছে আমাৰ গছৰ অমিতা হেল্ল' এভৰিৱান গুড শুভ সন্ধিয়া এতিয়া মই প্ৰাৰ্থনা কৰি আজৰি হ'লোঁ গাত আজি একেবাৰে এনাৰ্জি নাই হ'লেও কামবিলাক কৰি আছোঁ উপায়তো নাই কৰিবতো লাগিবই দেউতাহঁতক চাহ দিলোঁ মই আজি গাখীৰ খোৱা নাই বাৰু গাখীৰটো খাব নাপায় আৰু শিৱলিংগত অৰ্পণ কৰাৰ পাছত মানে হেৰি খাব নাপায় গাখীৰটো খাব নাপায় সেইটো কাৰণে আজি মই গাখীৰটো খোৱা নাই লাল চাহেই খাই আছোঁ দেউতাই এতিয়া আবেলি ব্ৰেড আনি দিলে ব্ৰেড আৰু লাল চাহ সেনেকৈয়ে দি খালোঁ অকণমান ঘি লগাই লৈছোঁ তাৰপাছত তেতিয়া বইল ভাত খাব লাগিব গধূলি মায়ে মগু তিয়াই থৈছে বইল বনাম আৰু কিবা পিটিকা চিটিকা এটা বনাব লাগিব সেনেকৈয়ে খাম যিহেতু দেউতাহঁতৰো খাব ইচ্ছা নাই আজি মানুহজনে বাৰু বাহিৰতে খাব আজি লগৰ এজনৰ বাৰ্থডে আছে তাত খাবগৈ মই এতিয়া অলপ ৰেষ্ট লৈছোঁ প্ৰাৰ্থনা কৰি আজৰি হৈ ঠিক আছে ৰাতি বইল ভাত খাম আৰু এনেকৈ মানে মাহত 4টা সপ্তাহ সেনেকৈ ব্ৰতত থাকিব লাগিব শিৱ মন্দিৰত বাৰু নগ'লেও হ'ব আজি গ'লোঁ যেতিয়া আৰু নগ'লেও হ'ল কিন্তু ব্ৰতটো খাটিব লাগিবই ৰাতিপুৱা চাহ তাহ খাই মেলি এনেকৈয়ে থাকিব লাগিব আৰু গধূলি সেইটো কাৰণে মানে অলপ ভালকৈ খাই থ'ব যদি আপোনালোকে কোনোবাই কৰিছে সেইবাবেহে কৈছোঁ দেই ঠিক আছে তেনেহ'লে ভ্লগটো যদি চাই ভাল লাগিলে শ্বৰ্টকৈ বনাইছোঁ আজি ভ্লগটো যদি ভ্লগটো চাই ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই আহিবলগীয়া নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে কুশলে থাকক সকলো ধন্যবাদ